নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে জননী বাৰ্তাৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে বিভিন্ন ধৰণেৰে অনুষ্ঠান উদযাপন হয় আৰু আমি এই অনুষ্ঠানসমূহ চাই যাওঁ বলক। ৱেব পৰ্টেলৰ শ্লোগানটো আছে শ্ৰমিকৰ কণ্ঠ, কৃষকৰ কণ্ঠ, বাগিচাই বাগিচাই গাঁৱে ভূঁই। এটা জননী বাৰ্তাৰ নামত ডিজিটেল সংস্কৰণ ওলাব গৈ আছে। সংবাদ মাধ্যম হৈছে জনমত গঠনৰে শক্তিশালী আহিলা। অৰুণোদয় যুগৰে পৰা সংবাদ সেৱাই বৰ্তমানৰ পৰ্যায়লৈকে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু বৰ্তমানেও আমাৰ গাঁৱে ভূঞে চহৰে নগৰে প্ৰত্যেকজন ব্যক্তিৰ জীৱনতে সংবাদ মাধ্যমৰ এই সংবাদ সেৱা বা বাতৰি কাকতসমূহে আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যদিও ইণ্টাৰনেটে সকলো দখল কৰিছে তথাপি আমাৰ পুৱা বাতৰি কাকতখন নাচালে আমাৰ দেখোন মনটো ভালেই নালাগে। এনে এক মহান উদ্দেশ্য আগত লৈ প্ৰায় 28 বছৰৰ পূৰ্বতে খোমটাই অঞ্চলৰ এগৰাকী স্বনামধন্য ব্যক্তি সন্মানীয় শ্ৰীযুত মাখনলাল বাহৈ ছাৰে এই সংবাদ সেৱাৰ পৃথিৱীখনত চাহ বাগিচা কেন্দ্ৰিক এখন বাতৰি কাকত জন্ম দিছিলে যাৰ নাম হৈছে জননী বাৰ্তা। এটা সামান্য পৰিমাণৰ খৰচে কাৰণ এখন বাতৰি কাকতত যিটো মূল্য নিৰূপণ কৰে সেইটোতকৈ আচলতে খৰচৰ মাত্ৰাটো কিন্তু বহুত বেছি। গতিকে আচলতে কি হয়, এখন বাতৰি কাকতৰ সেই ক্ষতিপূৰণটো মানে বাতৰি কাকতখনতে আৰ্থিক সেই স্বচ্ছলতাৰ ঘূৰিতে আটাইতকৈ ডাঙৰ যিটো কথাই গুৰুত্ব লয় সেইটো হৈছে বিজ্ঞাপন। আমাক বিজ্ঞাপন লাগে। বিজ্ঞাপন লাগিবলৈ হ'লে কথাটো কি হয় যে আমাৰ এই চাৰ্কুলেশ্যনৰ লগে লগে আমি বিজ্ঞাপনৰ আমাৰ যিটো কমাৰ্চিয়েল আমাৰ যিবিলাক এডভাৰটাইজমেণ্ট হয় আমি বিভিন্ন প্ৰতিষ্ঠানৰ পৰাই হওক চৰকাৰৰ পৰাই হওক আচলতে আমি প্ৰকৃতি প্ৰেমী অপূৰ্ব গোস্বামী ডাঙৰীয়া আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ সন্মানীয় উদ্বোধক সাংবাদিক পেঞ্চনাৰ গোলাঘাটৰ শৈক্ষিক, সামাজিক, বৌদ্ধিক, সাংস্কৃতিক সকলো দিশ যাতে এই বাতৰি কাকতখনৰ মাধ্যমেৰে আমি ৰাইজৰ আগত উলিয়াই আনো তাৰ ক্ষেত্ৰত একমাত্ৰ মোক সহায় কৰিছিল ভগৱান। মই তেওঁৰ ওপৰত বিশ্বাস আৰু এই যাত্ৰাত 10টা বছৰ আমি কাগজৰ মাধ্যমেৰে আদান প্ৰদান কৰি আইনৰ অফিচত তাঁত বাতি কৰিছিলোঁ। বহুত তিতাকেৰা অনুভৱ হৈছিল। তাৰপিছত আমাক গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাদেৱৰ সহযোগত এই জননী বাৰ্তাৰ আইন পঞ্জীয়িত কৰাত যথেষ্ট সহায়ক হ'ল আৰু ইয়াৰ বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু আজিৰ এই দিনটোতে জননী বাৰ্তাৰ এটি ছ'চিয়েল ৱেবছাইট পৰ্টেল উন্মোচিত হ'ল যাৰ দ্বাৰা সমগ্ৰ জনতাই এই জননী বাৰ্তাৰ বিষয়ে জানিব পাৰিব আৰু জননী বাৰ্তা আগুৱাই যাওক, দীৰ্ঘজীৱী হওক আৰু মাখনলাল বাহৈ ছাৰৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য আমি কামনা কৰিছোঁ। ধন্যবাদ।